কাৰ্ডন ৰংগকুমাৰ, আপোনালোকৰ আজি এই মিডিয়াৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ, আমাৰ 2005 বৰ্ষতে আমাৰ কাৰ্বি কৰ্মচাৰী সন্থা এটা গঠিত হৈছিল কামৰূপ মহানগৰ জিলাক ধৰি। এই কথাটো কয় 2005 চনৰ পৰাই আমাৰ এই কৃতি ছাত্ৰ ছাত্ৰী যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষা সেৱা আৰু CBSEত তাৰমানে প্ৰথম বিভাগত উত্তীৰ্ণ হয় তেখেতসকলক অভিনন্দন জ্ঞাপন কৰা হয়। লগতে যিটো অঞ্চলত পতা হয় সেই অঞ্চলটোত গোটেইখিনি হায়াৰ ছেকেণ্ডেৰীয়ে হওক, HSLC হওক, সেৱাৰে হওক, ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন গোটেইখিনিকে অভিনন্দন জ্ঞাপন কৰা হয়। লগতে ইয়াতে যদি আমাৰ গোটেই অঞ্চলটোৰ ভিতৰত বিশেষ কোনোবা চাকৰি ক্ষেত্ৰতে নহওক, সাহিত্যৰ ক্ষেত্ৰতে বা অন্যান্য ক্ষেত্ৰত কিবা যদি স্কলাৰশ্বিপ ওলায় যিকোনো বিভাগত তেখেতকো অভিনন্দন জ্ঞাপন কৰা হয়। তেনেকৈ 2005 চনৰ পৰা চলি আছে। এইবাৰ এই 24তম বৰ্ষ আৰু এই নটা প্ৰাইজৰ আহ্বান ক্ৰমে আমি আজি আহি ইয়াত উপস্থিত হৈছোঁ। আৰু ইয়াতে আজি আহি উপস্থিত হোৱাৰ মুখ্য কাৰণটোৱে আছিল এখন যিটো অঞ্চলত পতা হয় তাতে এখন অভ্যৰ্থনা কমিটি গঠন কৰি দিয়া হয় আৰু সেই অভ্যৰ্থনা কমিটিখন গঠন কৰিবৰ কাৰণে আমি আহিছিলোঁ। আৰু অভ্যৰ্থনাখন ইতিমধ্যে গঠন হৈ গ'ল। এই সভাপতি হিচাপে আমাৰ জিতমন ৰংচানক সভাপতি হিচাপে নিয়োগ কৰা হৈছে আৰু আমাৰ সম্পাদক হিচাপে, মুখ্য সম্পাদক হিচাপে প্ৰমোদ কাঠাৰক মানে মুখ্য সম্পাদকে লৈ এখন বৃহৎ মানে অভ্যৰ্থনা সমিতি গঠন হয়। আৰু এই অনুষ্ঠানটো আপোনাৰ হ'ব অহা এই 26 জুলাইত। গতিকে আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে এইটো আমাৰ গোটেই কাৰ্বি ৰাইজৰ লগতে অন্যান্য অঞ্চলৰ ৰাইজক, অকল কাৰ্বি বুলিয়ে নহ'লে অন্যান্য জনগোষ্ঠীৰ ৰাইজকো এই যাতে প্ৰচাৰিত হয় তাৰ বাবে এইখিনি আপোনালোকক এইখিনি কথা অৱগত কৰিলোঁ। কিমানজন ছাত্ৰ ছাত্ৰীক আপোনালোকে সম্বৰ্ধনা দিব বিচাৰে এই বৰ্ষত? মানে এইটো এতিয়ালৈকে অনুমান কৰিব পৰা নাযায়। আমি ইতিমধ্যে ডাটাবিলাক কালেক্ট কৰি আছোঁ, কিন্তু অন্যান্য বছৰৰ তুলনাত আমাৰ আগতে প্ৰথম অৱস্থাত কৰোঁতে আমি খুব সীমিত সংখ্যক ফাৰ্ষ্ট ডিভিজন ল'ৰাহে পাইছিলোঁ। ক'ৰবাত 8জন, 10জন, 12জন এনেকৈহে পাইছিলোঁ আমাৰ কাৰ্বি সমাজৰ ভিতৰত। কিন্তু ক্ৰমান্বয়ে এইটো এতিয়া বৰ্ধন হৈ ইয়াৰ আগৰ বছৰৰ পৰা প্ৰায় আমি 80ৰ তলত যোৱাই নাই। যোৱাবাৰটো আমি 100 ক্ৰছ কৰি গৈছে, 100ৰ ওপৰ গ'ল। গতিকে এইবাৰো নিশ্চয় হয়তো বেছি হ'ব, কিন্তু ডাটাবিলাক ইতিমধ্যে সংগ্ৰহ কৰি থকা হৈছে। গতিকে আমি 2 দিনৰ ভিতৰত আমি এইখিনি ডাটাখিনি সম্পূৰ্ণ আহি পৰিব। এতিয়ালৈকে আমাৰ এই তথ্যখিনি আহি পৰা নাই। এই সম্বৰ্ধনা অনুষ্ঠানত অতিথি হিচাপে কোনে কোনে উপস্থিত থাকিব? এতিয়ালৈকে আমাৰ যোগাযোগ কৰি থকা হৈছে অতিথি বিশেষকৈ 2জন, মানে আমাৰ যিজন DY 65ৰ কুমুদ দাস আৰু আমাৰ এই সোণাপুৰ কলেজৰ আপোনাৰ প্ৰাক্তন অধ্যক্ষ দেৱব্ৰত খনিকৰক। আৰু লগতে আমি কিছু এটা চেষ্টা কৰি থকা হৈছে। আমাৰ কাৰ্বি সমাজত এতিয়া কলেজতে চাকৰি কৰি আছে, তেখেতে মানে বিভিন্ন ধৰণৰ ক্ষেত্ৰত বহুত কোৱালিফিকেশ্যন লৈছে। ফাৰ্ষ্ট ক্লাছ MSc, তাৰপিছতে MSc কৰাৰ উপৰি MA কৰিল, MA কৰাৰ পিছতো BEd কৰিল, BA কৰাৰ পিছতো আপোনাৰ চেণ্ট্ৰেল টেটো কৰিল, পাছ কৰি এতিয়া বৰ্তমান আমাৰ ডিব্ৰুগড় মৰাণ কলেজত মানে ষ্টেটিক্স ইনষ্টিটিউটৰ মানে লেকচাৰাৰ কৰি আছে। গতিকে তেখেতকো আমি আমন্ত্ৰণ কৰি ছাত্ৰ ছাত্ৰীৰ মাজত মানে যাতে প্ৰেৰণা দিব পাৰে তেনেকুৱা বক্তব্য দিয়াৰ চেষ্টা এটা চলি আছে। যোগাযোগটো চলি আছে, সময়হে এইটো আপোনালোকৰ আগত এই গোটেইখিনি কথা সফলভাৱে ক'ব পৰা যাব। নটা ৰাইজক আপুনি কি আহ্বান জনাব? মই আজি ধন্যবাদ নটা ৰাইজক আহ্বান জনাইছোঁ। আজি প্ৰথম দিনাখনে আহি নটা ৰাইজৰ যিটো আজি উপস্থিতি, অভ্যৰ্থনা সমিতিখন একে আগ্ৰহে ইয়াৰে যি নটা অঞ্চলৰ সমূহ মানে যিখিনি সচেতন ৰাইজ, শিক্ষক বা সমাজৰ ৰাইজ, লগতে যিখিনি মহিলা আহি আমাক মানে আজি সভাখনত এই অভ্যৰ্থনা সমিতি গঠন কৰা যি সহযোগিতা আগবাঢ়িলে মই যথেষ্ট সুখী হৈছোঁ আৰু যথেষ্ট আনন্দ হৈছোঁ। আৰু এইটোৱে মানে যিহেতু কয় বোলে যি মূলা বাঢ়ে বোলে এপাততে চিন, গতিকে ঠিক তেনেধৰণৰ এটা কথাতে মই দেখিছোঁ যে নটাপত এই অনুষ্ঠানটো অতি সুন্দৰ অনুষ্ঠান হ'ব। গতিকে আপোনালোকক সকলোকে সহযোগ বিচাৰিছোঁ। লগতে নটাক ৰাইজক মানে আহ্বান জনাম যাতে এই অনুষ্ঠানটো আপোনালোকে অঞ্চলৰ যাতে বদনাম নহয়, মানে সুন্দৰভাৱে সম্পন্ন কৰাত আপোনালোকে সহায় সহযোগিতা কৰে, তাৰ বাবে মই কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ আৰু আপোনালোকৰ লগত সেৱা জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ। নমস্কাৰ। আমি খুবেই সুখ অনুভৱ কৰিছোঁ কাৰ্বি কৰ্মচাৰী সন্থাই অহা জুলাই মাহৰ 26 তাৰিখে মেট্ৰিকত যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পায় তেওঁলোকক উদগনিমূলক হিচাপে ইয়াত সম্বৰ্ধনা অনুষ্ঠান এটা পতা হ'ব। আৰু এই সন্থাই এতিয়া প্ৰায়
24টা বছৰ ধৰি দিছে বুলি পেলাই আমি ইতিমধ্যে গম পাইছোঁ। অহা বছৰ ৰূপালী জয়ন্তী হ'ব। এখেতসকলৰ যিটো উদ্দেশ্য যথেষ্ট মহান, কাৰণ এটা অঞ্চলতে এই অনুষ্ঠানটো পতা নহয়, বিভিন্ন অনুষ্ঠানলৈকে বিভিন্ন জেগালৈকে এই অনুষ্ঠানটো পতাৰ কাৰণে তেখেতসকলে গৈ থাকে। আৰু তদ্ৰূপ আমাৰ নৰ্তাপ অঞ্চলত এইবাৰৰ লগত তৃতীয়বাৰৰ কাৰণে ইয়াৰ সম্বৰ্ধনা অনুষ্ঠান পতা হৈছে। অকল এইটো সম্বৰ্ধনা অনুষ্ঠানটো সেই মেট্ৰিকত যিসকল ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট ডিভিজন পায় তেওঁলোকক উদগনিমূলক বুলি পেলাই এইটো উদ্দেশ্যটো নহয়। অঞ্চলত যিসকলৰ শিক্ষাৰ লগত জড়িত যিসকল ব্যক্তি আছে সেইসকল অভিভাৱক অভিভাৱিকা তথা ৰাইজক শিক্ষাৰ প্ৰতি নিজৰ ছাত্ৰ ছাত্ৰীসকলক বা নিজৰ ল'ৰা ছোৱালীখিনিক আগুৱাই নিয়াৰ ক্ষেত্ৰত এই অনুষ্ঠানটোৱে যথেষ্ট উদগনি দিব, যথেষ্ট অনুপ্ৰেৰণা দিব, এই কথাটো আমি আশা কৰিছোঁ। আৰু তেখেতসকলে সেই উদ্দেশ্য বা সেই ধৰণৰ মহান উদ্দেশ্যলৈ আজি আমাৰ মাজত উপস্থিত হৈছে। অহা 26 জুলাইত নৰ্তাপ এম ই স্কুলত আমি সুন্দৰভাৱে পালন কৰিবৰ কাৰণে বা সুন্দৰভাৱে অনুষ্ঠানটো সমাপন কৰিবৰ কাৰণে যত্ন কৰিম। ইতিমধ্যে সভাপতি ডাঙৰীয়া কোৱাৰ দৰে এটা বৰ্ধিত ৰূপত সম্বৰ্ধনা সমিতি এখন গঠন কৰা হৈছে। আৰু সেই সমিতিখনে পৰৱৰ্তী সময়ত আকৌ বিস্তৃত ৰূপত হয়তো আহ্বান কৰিব। আৰু আমি আশা ৰাখিছোঁ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক পৰিৱেশ উন্নয়নৰ ক্ষেত্ৰত এই সভাখনে যথেষ্ট আমাক উৎসাহ দিব, এই বুলি আমি আশা কৰিছোঁ। গতিকে সদৌ যিখন পৰিচালনা সমিতি থাকিব বা যিখন সম্বৰ্ধনা সমিতি থাকিব সেই সমিতিখনক অঞ্চলৰ ৰাইজে যথেষ্ট সহায় কৰক। বিভিন্ন ঠাইৰ পৰা অহা আলহীসকলক বা ছাত্ৰ ছাত্ৰীসকলক যাতে আমি সুন্দৰভাৱে তেওঁলোকক ৰিচিপশ্যন কৰি পেলাই পঠিয়াব পাৰোঁ, অঞ্চলৰ যাতে সুনাম হয় তাৰ মই আশা ৰাখিছোঁ। ধন্যবাদ।